guys, welcome back to my YouTube channel. আকৌ আহিছো এটা অন্য ভিডিও লৈ আপোনালোকৰ বাবে থাম্বনেইলটো দেখি গম পাইছে মই আজি ভিডিওটো কিহৰ ওপৰত কৰিছো হয় মই আজি তাতত ফুল কেনেকৈ বাছে তাকে দেখাম বুলি ভাবিছো আপোনালোকক তেনে সহজ বেছি দেই নাজানিলে টান লাগে কিন্তু তেনে সহজ সো ভাবিলো মই আপোনালোকৰ লগতো শেয়াৰ কৰো আমাৰ দুখন তাঁতশাল দিছে না এখন হেখনত গামোচা আছে আৰু এখনত মেখেলা মই বাছি দেখাম মেখেলাত অলৰেডি এটা এটো যেটো দেখিছে ইয়েলো কালাৰটো এটো বাছিলো দীঘলকে এনেকে লাইনকে বাছিলো এটোকে মই আকৌ বাছিব লাগিব যেহেতু মই ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰো কেনেকে বাছে হেহে তাতখন মেলি থোৱা আছিল ভাবিছো ফুলটো বাছি পিনি দেখাই দিও অলপ বব লাগিব অকমান বব লাগিব এটো তিনি কমকে বৈ থোৱা আছে দেখিছে আৰু অকমান বৈ দিলে হৈ যাব বৈ পিনি মই ভাবিছো আপোনালোকক দেখাও গাঁৱৰ পৰিবেশত বিশেষকৈ প্ৰতিঘৰ মানুহতে তাঁতশাল থাকে ইয়াৰ দেখিছে আমাৰ পাঁচফালৰ মানুহকে ঘৰত যে লাইন পাতি আছে পাঁচ ঘৰ হেৰিৰ ঘৰত নাই চাগে ন অকল ইহঁতৰ ঘৰত নাই একেবাৰে চুকৰ ঘৰত নাই বাকী গোটেই চাৰি ঘৰতে তাঁতশাল আগতে সিহঁতৰ ঘৰতো আছিলে এতিয়া নাই খালি ছোৱালীজনী বিয়া দি দিলে যে চব মাকে নোৱাৰে সেইকাৰণে ভাবিছো আজি মই আপোনালোকক দেখাম তাঁতশাল গাঁৱৰ পৰিবেশত যদি তাঁতশালখন নাথাকে কেনেকৈ হ'ব ন বাৰু তেতিয়াহ'লে বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তাঁতশালত ফুল বছাৰ আগতে আপোনালোকক ভাবিছো মই দেখাও তাঁতশালখনত এখন তাঁতশালত কি বস্তু থাকে তো অটুৱাই ন এটোত আমি মুহুৰা থওঁ অটুৱাই লৈছো এডাল প্ৰথমে এডাল দেখাইছো য'ত মানে যিখন তাঁতশালখনত পুনে থাকিব এডাল হৈছে ডাংমাৰি তাৰ পাছত আছিলে এডাল হৈছে নাচনী জৰি তাৰ তিনডাল থাকে নাচনী জৰি এয়া এডাল দুডাল তিনডাল থাকে তিনডাল নাচনী জৰি এই নাচনী জৰি কেডালতে ওলম থাকে এনেকে এডাল বৰ এনেকে আছে বৰ হে তাত লগাওতে মই যদি পিছত কেতিয়াবা তাত লগাই তেতিয়া মই বৰ তোলাটো দেখাম কেনেকে তুলি পেনি ইয়াত ভৰাই ইয়াতো এতিয়া দেখাব নোৱাৰি ইয়াত এনেকে ভৰাই থৈ আছে এডাল হৈছে বৰ তাৰ পিছত এডাল হৈছে দুৰপতি দুখন এনেকে পটি থাকে যেনেকে চাদৰৰ দুটা পটি থাকে ইয়াৰো এটো দেখিছে দুটা দুপতি তাৰ মাজতে থাকিব ৰাঁচখন সোমাই থাকে এটা পটি চাদৰখনৰ মানে যেটো কাপোৰ বব হেবয়া ইয়াৰ তলত থাকিব আৰু এটা ওপৰত থাকে এইগিটা মাকুৱে মাৰিম বুলি কয় যে তাত বৈ থকা মানুহে এইগিটা মাকু ওচৰতে থাকে যে তাৰ পাছত এইটো হৈছে তুলুঠা দুটা এটা হিফালে থাকে হৌটো এটা তুলুঠা আৰু এটা এইটো তাৰ পিছত এইটো হৈছে কাণত দিছে মানে তুলুঠাৰ সেইফালে নাথাকে তুলুঠা গিটাৰ এনেকে বাট এফালে থাকে এটো দেখিছে না এই বাট কেটা থাকে এফালে থাকে ইয়াত আপোনাৰ এইটো কাণত দিয়া বুলি কয় তাৰ পাছত তললে 1 মিনিট আৰু এইগিটা হৈছে ফুল বসা কাঠি আৰু এডাল জিৰাৰ ৰছিডাল আছে এডাল তুলুঠা জৰি দেই তাৰ পাছত এটো সাইডে দেখাইছো হৌটো সাইডে যেনেকে আছিলে কাণত দিয়া এটো সাইডে এফালে থাকে এটা কাণত দিয়া তাৰ পাছত এডাল চিৰ ইয়াত চিৰ ভৰুৱা থাকে যেতিয়া এই চিৰডাল তেতিয়া ভৰাই যেতিয়া বৰ তুলতে ভৰাই ন প্ৰথম তাততে আৰু মানে বৰ তোলা হেৰিয়তকে তাত বওঁতে পুনে এডাল ভৰাই লয় তাৰ পিছত এইগিডাল হৈছে ফুলৰ কাঠি হেডালো চিৰ তাৰ পাছত হৈছে আমাৰ এটো টম হৈ আছে এয়া ভৰিটো দাঙি দিছে হি হাই কৈছে এডাল হৈছে কেকৰা নে ককৰা আছিল ককৰা আসলতে মানে ককৰা বুলি কেলে কয় এইগিডাল দেখিছে নহয় এইগিডাল হৈছে গৰকা মাৰিগিডাল ধৰি ৰাখে এটো মানে ককৰাজনে যেনেকে এনেকে ধৰি ৰাখে এইগিটা ধৰি ৰাখিছে হেতু কাৰণে ইয়াক কয় ককৰা তাৰ পাছত বৰগিডাল ধৰি ৰাখিছে গিডাল হলি আৰু চিপকাঠি এইগিডাল এনেকে বঁতুলুতে ভৰাই পিনি ধৰি ৰাখিবৰ বাবে ভৰুৱা হয় ইয়াত এয়া আৰু এইডাল হৈছে আমাৰ পুতল য'ত তাতখন মানে বহলটো এনেকে টানি থাকিবৰ বাবে দিয়া হয় আৰু আমাৰ পুতলডাল এইখন গোটেইখন ৰামধেনু এয়া দুডাল থাকে আসলতে পুতল কিন্তু আমি নিজৰ সুবিধাৰ্থে এডালে দি ৰাখিছো বাৰু সদায় পুতলডাল এনেকে পুন হৈ পৰি থাকিব লাগে দেই তলত কিন্তু আমাৰ পৰি নাথাকে ইখন তাতত পৰি থাকে না বাৰু গামোচাখনত মই গামোচাখনত দেখাম বাৰু আপোনাক অলপ পিছতকে গামোচাখন মেলা নাই এতিয়া তাত পৰি আছে কিন্তু আমাৰ এইখন তাঁতশাল একদম ৰামধেনু বাৰু দেৰি নকৰো এতিয়া আমি ফুল বসা কাৰ্যসূচী আৰম্ভ কৰো তাৰ আগতে এখন বৈ লওঁ আৰু অকমান ববলে আছে বলক আৰু এতিয়া বৈ হৈ গ'ল ইমান কোন বৈছো আৰু বেছি নহয় অকমান আধা বেগিত হ'ব আৰু আধা বেগিতকৈ অলপ বেছি হ'ব এতিয়া এডখত ফুল বাচিব লাগিব চিৰ ভৰাই থোৱা আছে প্ৰথম কাঠিটো
এতিয়া হেতু মতে আমি ইয়াতে ফুল বাচিব লাগিব তেতিয়াহলে বলক দেৰি নকৰি প্ৰথম কাঠিটোৰ ফুলটো বাছি লওঁ ফুল পাহ এপাহ আছিলে এইটো বাচিছিলো দীঘল কেনেকে মই ইয়াত চক এই তিনিটা আছে নহয় এই তিনিটা প্ৰথমে তুলিম ইয়াৰ যিগিটা হুটা ইয়াৰ তিনিটা কাঠি আমি তুলিম এই তিনিটা পেলাম তাৰ পিছত ইয়াত ছটা আছে ছটা আকৌ তুলিম আকৌ এই পাঁচটা পেলাম আকৌ এনেকে একে ধৰণে বাছি যাব লাগিব সো প্ৰথমে ইয়াত বাছিব লাগিব ইয়াত যেহেতু প্ৰথম কাঠিটো বসা আছে তিনিটা বসা আছে যে হেতু কাৰণে আমি এতে পাঁচটাটো তুলিম এতে ইফালে এটা বাহিব আৰু ইফালে এটা বাহিব ঠিক এইদৰে এটো হৈছে ফুলৰ কাঠিটো লৈ এই তিনটা দেখিছে যে এই তিনটা ইয়াৰ এফালে এটা বাহিব হা তাৰ পিছত ইটো এনেকে আছিল কেচিয়াকে এফালে এটা মানে মাজত তিনটা এই ধৰে ও মোৰ সিডাল পৰি গল সিডাল তুলি লওঁ ৰব 1 মিনিট गुटी उठे ইয়াত মই এটা কাঠিটো ভৰালো এটো ভৰাই ললো যেনেকে আছিল ইয়াৰ ফুলটো হেমতে ইয়াত ভৰালো 2 নম্বৰ কাঠিটো বাছিছিলো এতিয়া মই এই জিডাল দুপদি আছে ইয়াৰ মাজত মই আকৌ সিৰিডাল ভৰাম সিৰিডাল কেনেকে ভৰালো মাজৰডাল ভৰালো ইফালৰডাল ভৰাবৰ কাৰণে মই মোক কেমেৰামেনক মাতিছো কেমেৰামেনে ধৰি পিনি আপোনালোকক দেখাব তেতিয়ালে ৰব এটো সাইডে উলাই পৰে বাটটো তাত সিৰিডাল ভৰাই দিম এয়া এতিয়া এই সিৰিডাল ভৰোৱাৰ পিছত এফালে দাঙি দিয়াৰ লগে লগে একেটা কাঠি এফালে দাং খাই যাব ইয়াতো এডাল আগৰ কাঠিটো উলিয়াই ইয়াত ভৰাব লাগিব কাঠিটো ভৰাই দিয়াৰ পিছত ইয়াৰ যেটো ফুলৰ কাঠি ফুল বাছিছিলো এটো উলিয়াই দিম আৰু উলিয়াই দিয়াৰ পাছত যেটো মই নীলা ৰঙৰ ফুল বাছিছো সেই মই নীলা বাছি তাতো উলিয়াই ন অকমান হলে লাগি ধৰে যিহেতু মই চকলেট ৰঙৰ হয় কাপোৰ মেখেলাখন এডাল সিডাল উলিয়াই পিনি ইয়াতে ৰাখি চকলেট ৰঙৰ মাকু মাৰিব লাগিব তাৰ পিছত এডাল সি এফালে টানি এফালে দাম খুৱাই লৈ ইয়াতে আকৌ সেই একে ধৰণে এটো মাৰিব লাগিব তখন চলে দেখা যাবে এইটা মানে
আঁচখন সৰু কাৰণে অকণমান ঠেক হয় এডোখৰ আঁচখন তেনেই সৰু দেখিছেনে এখন তিনেই সৰু সেইবাবে এইটো চাইডৰ পৰা বাওঁ হাতৰ পৰা পঠিয়াবলৈ বৰ দিগদাৰ মাকুৱে নোলায় আৰু এনেকৈ বাছে ফুলৰ কাঠি হৈ গ'ল এটা কেনেকৈ তাঁতত ফুল বাছে এইটো আৰু অলপমান বাচিবলৈ আছে আৰু ইমানটো নেদেখাওঁ বুলি ভাবিছোঁ যিহেতু মোৰ কেমেৰা ষ্টেণ্ড নাই আৰু মোৰ কেমেৰামেনে এনেকৈ কেমেৰা ধৰি নাথাকে আপোনালোকক দেখাম বাকীটো কেনেকৈ হ'লগৈ কেনেকুৱা লাগিছে সো ভিডিওটো ইমানেই আছিলে যদি ভিডিওটো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব